মানে আমাৰ হিৰোইনী বাইদেউজনী চিনাকি কৰিয়ে দিয়া নাই। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰদ্ধা। আমাৰ ইউটিউবাৰ আজি মোক কি বনাই দিলে চব পুৰা এইফালে পুৰা স্পিকাৰ এইবিলাক পুৰা পিন্ধাই দিছে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আছোঁ মই গুৱাহাটী লুটুমাত আৰু আপোনালোকক অলপ ভিউটো দেখাই দিছোঁ। ইয়াৰ পৰা চাওক কি ধুনীয়া এটা ভিউ আহি আছে। পুৰা পাহাৰ আছে, পাহাৰ একদম মানে ঘৰৰ পৰা উঠিয়ে মানে পাহাৰ একদম এটা ধুনীয়া পৰিৱেশ প্ৰকৃতি দেখিবলৈ পোৱা গৈছে। আৰু মই উঠি কেনে মানে এইফালে চাই আছোঁ। আৰু মানে আজি এটা বিশেষ মানে এলবাম শ্বুটিং এটা আছে, মানে কভাৰ ভিডিঅ' শ্বুটিং হ'ব। তো আজি তাত গৈ আছোঁ আৰু আপোনালোকক মানে কেনেকৈ শ্বুটিং হয়, কেনেকৈ কি কৰে এইবিলাক আপোনালোকক দেখাম। আৰু আমাৰ দাদাজনকো চিনাকি কৰাই দিম, যোনজনে মানে এই কভাৰ ভিডিঅ'টো শ্বুটিং কৰিব। আৰু চিনাকি কৰাই দিম অলপ পাছত। আৰু ভিডিঅ'টো আজিৰ পৰা ইয়াতে ষ্টাৰ্ট কৰি দিছোঁ। চ' আৰু এতিয়া আমি ওলাই ৰেডি হৈ গ'লোঁ। আৰু আমি অকণমান ওপৰত আছিলোঁ, এইফালে দেখাই দিছোঁ। মানে পাহাৰৰ নিচিনা, মানে পাহাৰেই আৰু পাহাৰৰ ওপৰত আছিলোঁ। মানে গুৱাহাটীৰ এনেকুৱা জেগাবিলাক অকণমান ছাইডৰ জেগাবিলাক অকল পাহাৰ নিচিনাই আছে। তো অকণমান আমি ইয়াত আছিলোঁ, লুটুমা বুলি কয় জেগাটো। তো এতিয়া আমি গৈ আছোঁ শ্বুটিঙত। আমাৰ গাড়ী তলত আছে, এইফালে তলত আছে। তো এতিয়া গাড়ীলৈ গৈ আছোঁ। আৰু বেছি টাইম নাই আৰু মানে লেটেই হৈ আছে এতিয়া। আমাৰ অলপ সোনকালে আছিলে টাইমটো। তো এতিয়া গৈ আছোঁ। আৰু আমাৰ দুলদা গাড়ীত বহি আছে অলৰেডি। তো গৈ আছোঁ এতিয়া। আৰু এতিয়া আমাৰ এইফালে আপোনাৰ নামটো কৈ দিয়কচোন। প্ৰিন্স। আমাৰ মানে আজিৰ মানে ভিডিঅ' শ্বুটটো ডাইৰেক্টৰ আৰু কেমেৰামেন দুইটাই হয়। তো এতিয়া গৈ আছোঁ। আৰু হিৰোইনীজনী মানে ৰখি আছে। তো হিৰোইনীজনী পিক আপ কৰিব লাগে। আৰু এতিয়া গৈ আছোঁ। এতিয়া আহি গাড়ী পাই গ'লোঁ। আৰু দুলদা মানে গাড়ীৰ ভিতৰতে কালি মানে ৰাতি গাড়ীতে থাকিলে আৰু পুৰা এডিট কৰোঁতে ৰাতি গাড়ীতে থাকিলে। আৰু দুলদাৰ কাৰণে পানী বটল এটা লৈ আহিছোঁ। এইফালে দুলদা মানে ৰাতিটো মানে গাড়ীতে হ'লে মানে এডিটিং কৰিলে ন, পুৰা ৰাতি বহুত হৈ গ'ল। কষ্ট বে কালি ৰাতি মানে বাবলুহঁতৰ ঘৰত মানে এডিটিং মানে কিছুমান ভইচ ডাবিং কৰিবলগীয়া থাকে ন, আৰু ডাবিংটো মানে তাত কৰিব নোৱাৰি। আৰু যিহেতু সিহঁতৰ ফেমিলি আছে, মই যদি ৰাতি যদি চিঞৰি ডাবিং কৰোঁ আৰু মানুহখিনি সাৰ পাই যাব। আৰু সাৰ পালে আকৌ সিহঁতৰ মানে অলপ অসুবিধা হ'ব। আৰু সেয়েহে মানে মই গাড়ীতে থাকিবলগীয়া হ'ল। মই ভাবিলোঁ মানে তালৈ গুচি যাম মানে এডিটিং কৰাৰ পিছত। আৰু এডিটিং মানে কৰোঁতে মানে মোৰ হাতৰ পৰা লাষ্টত মোবাইল খলকি পৰিছে মানে টোপনিতে। আৰু আকৌ এডিটিং কৰিছোঁ। আৰু এই জাষ্ট ৰিচেণ্ট মানে ভিডিঅ'টো আপলোডিং কৰিছোঁ। আৰু এতিয়া মানে এই ভাইটিয়ে পানী বটলটো আনি দিছে। আৰু এটা কভাৰ ভিডিঅ'ৰ কাৰণে আমি আজি গৈ আছোঁ। তো এতিয়া আমি ওলাই গৈ আছোঁ। আৰু কভাৰ শ্বুটিং আছে। তো আপোনালোকক শ্বুটিংখিনি সকলোবিলাক দেখাম, মানে দৃশ্যখিনি আপোনালোকক কেনে শ্বুটিং কৰে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব। এইফালে আমাৰ প্ৰিন্স দা, মই কৈছিলোঁ যে ডাইৰেক্টৰজন, আৰু তেখেতে আজি গাড়ী চলাইছে। আৰু এইফালে আমাৰ প্ৰিন্স দা পুৰা ৰেডি। তো এতিয়া আমি গৈ আছোঁ আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিম। যিহেতু মানে আমি ওলাই ৰেডি হৈ গ'লোঁ, আৰু মানে ওলোৱাৰ পিছত এতিয়া যাবহে লাগে। আৰু এতিয়া আমাৰ প্ৰথম প্লেনিংটো আছে কি, আপুনি কেমেৰা আৰু ষ্টেণ্ড ল'ব লাগিব ন। কেমেৰা আছে, তোমাৰ মেমৰি আৰু তোমাৰ ট্ৰাইপড। তো এতিয়া দাদাজনৰ ঘৰৰ পৰা আমি বস্তুকেইটা লৈ লওঁ। আৰু আমাৰ ডেষ্টিনেশ্যনটো ক'ব আজি প্ৰথম ডেষ্টিনেশ্যনটো। আজি আমাৰ প্ৰথম ডেষ্টিনেশ্যনটো হ'ব তোমাৰ পানীখাইটি। আগে আমি মেকআপটো কৰি লওঁ। মেকআপটো কৰি পেলাই একেবাৰে লোকেশ্যনত ওলামগৈ। এতিয়া আমি মেকআপটো প্ৰথমত কৰাই ল'ম। তাৰপিছত আমি য'ত মানে শ্বুটিংটো হ'ব, য'ত ডেষ্টিনেশ্যনটো পৰিব তাত গৈ আছোঁ। প্ৰথম শ্বুটিংটো হ'ব তাত। আৰু মানে বেলেগ লোকেশ্যন হ'ব। আমি বেলেগ লোকেশ্যনত মানে শ্বুটিংটো হ'ব। তো আৰু এই ভিডিঅ' শ্বুটৰ মানে যোনটো কভাৰ ভিডিঅ' এতিয়া আমি শ্বুট কৰিম, সেই প্লেনিংটো মানে কেনেকৈ হ'ল আপোনালোকক দাদাজনে কৈ দিব। মানে প্লেনিংটো হ'ল একচুৱেলি আমি গোটেইকেইটা কালি লগ পালোঁ, কালি সন্ধিয়া ৰাতি। তো ৰাতি লগ পাই পেলাই মানে কি হ'ল, আমাৰ কথাৰ মানে মাজে আমাৰ এই কথাটো ওলালে যে কালি এটা যদি তোমাৰ এওঁলোকে মানে দুল আৰু আমাৰ অমৃত আজি যোৱাৰ কথা আছিলে। তো মই ক'লোঁ যে আজি ৰখি দিয়া, যদি আমি তোমালোকে ৰখি দিয়া এটা ভিডিঅ' এটা শ্বুট কৰিম। তো তেওঁলোকেও ৰখি দিলে। এতিয়া সেইটো কাৰণে আমাৰ মানে কালি প্লেনিং একো নাছিলে। কালি ৰাতি আমি ডিচাইড কৰিলোঁ যে কালি এটা ভিডিঅ' কৰিম। মেকআপ আৰ্টিষ্ট প্লাছ এক্টৰ এক্ট্ৰেছ আমি গোটেইখিনি মানে কালি ৰাতিতে প্লেনিং কৰি পেলাই ঠিক কৰিলোঁ। আৰু কি কোৱা? মানে ৰাতিটোৰ ভিতৰতে আমি চব প্লেনিং কৰি মানে স্ক্ৰিপ্ট লিখি একদম চব কমপ্লিট হৈ গ'ল ৰাতিটোৰ ভিতৰতে। আৰু এইটো সম্ভৱ হৈছে আমাৰ এই দাদাজনৰ কাৰণে, প্ৰিন্স দাৰ কাৰণে। এইটো অকল মোৰ কাৰণে নহয়, এইটো ক্ৰেডিট চবৰে। চবতকে ডাঙৰ কাম কৰিছে আজি ৰাতিপুৱা আমাক উঠাই পেলাই অমৃতক কালি আমি কৈছিলোঁ যে আজি ৰাতিপুৱা আমাক উঠাই দিবা, আৰু সি একদম মানে পুৰা কাৰেক্ট টাইমত উঠাই দিছে দেই। সেইটো কাৰণে আৰু নহয়, আৰু শ্বুটিং বুলি ক'লে তোমালোকে যদি টাইমত উঠিব নোৱাৰা, কল টাইমত যদি তোমালোকে লোকেশ্যন আহিব নোৱাৰা, সেই শ্বুটিং মানে তোমাৰ কেতিয়াও মানে
ভাল নহয় মানে ভাল সেইটো নহয় আৰু। বস্তুটো ভাল নহয় কল টাইমত যদি আমি আহিব পাৰোঁ এই শ্বুটিংটো বহুত ভাল মানে শ্বুটিঙৰ আগত এটা কল টাইম দিয়া থাকে মানে সেই কল টাইমতে মানে চব মানে ওলাই ৰেডি হ'ব লাগে নহ'লে মানে এটা কি হয় শ্বুটিং টাইমটোৰ মানে মেকআপ নহয় মানে টাইমটো মেকআপ নহয় সেইকাৰণে মানে এটা কল টাইমৰ মতে ওলাব লাগে সেইকাৰণে মানে আমাৰ প্লেনিংটো মানে কল টাইমটো আছিলে 8টা বজাত তো এতিয়া আমি 8টা বজাত ওলাই ৰেডি হৈ গ'লোঁ এতিয়া গৈ আছোঁ কেমেৰাৰ মানে যিখিনি ইকুইপমেণ্ট যিখিনি লাগে মানে সেইখিনি ল'ম আৰু এতিয়া আৰু ডাইৰেক্ট ডেষ্টিনেশ্যন গৈ আছোঁ আৰু এতিয়া আহি পাইছোঁ আমি এটা ধুনীয়া লোকেশ্যন আৰু আপোনালোকক অকণমান দেখাই দিছোঁ লোকেশ্যনটো এইফালে চাওক পুৰা ধুনীয়া এটা লোকেশ্যন আহি গ'লোঁ মানে বালি আছে ব্ৰহ্মপুত্ৰৰ কিনাৰত আহিছোঁ এতিয়া আমি এইটো পানী খাইটি বুলি কয় জেগাডোখৰ নাম আৰু এটা বহুত ধুনীয়া ঠাই হয় ইয়াত মানে বহুত শ্বুট ল'ব পাৰিব বহুত ভিডিঅ' শ্বুট ল'ব পাৰিব আপোনালোকক দেখাই দিছোঁ জেগাটো চাওক আমি এতিয়া যিটো লোকেশ্যনত গৈছিলোঁ এই লোকেশ্যনটোত মানে বালি নাই মানে এতিয়া বালিটো আছে বহুত দূৰত আছে সেইকাৰণে এতিয়া আমি বালি থকা জেগাত যাম ন এতিয়া মানে বালি থকা এটা লোকেশ্যনত গৈ আছোঁ এইটো লোকেশ্যনটো পচন্দ হৈছিলে কিন্তু মানে অলপ দূৰ হৈছে সেইকাৰণে এতিয়া আমি বেলেগ এটা জেগাত আৰু এতিয়া আমি এইফালেদি সোমাম আৰু এটা লোকেশ্যন আছে দাদাই মানে চিলেক্ট কৰি থৈছে তো সেই লোকেশ্যনটোত গৈ আছোঁ এইফালেদি গৈ আছোঁ ভিতৰত আৰু এতিয়া পাই গ'লোহি আমি আৰু ইয়াতে মানে গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ গৈছোঁ অলপ আগত যাব লাগিব আগত বালি আছে তো আগলৈ গৈ আছোঁ আৰু এতিয়া আহি পাই গ'লোহি এটা ধুনীয়া লোকেশ্যন আৰু মই ইয়াত ট্ৰাইপড লৈ আছোঁ আৰু কেমেৰামেন আগত কেমেৰা লৈ গ'লে আৰু এইফালে আমাৰ মানে আজি মানে কভাৰ ভিডিঅ' হিৰোৰ মা কেনেকুৱা লাগিছে আহি বঢ়িয়া লাগছে ধুনীয়া প্লেচ প্লেচটো বহুত ভাল লাগিছে ন পুৰা বালি ইয়াত প্লেচ ভাল লাগিছে ইয়াত মানে শ্বুটকেইটা মজা আহিব আজি ইয়াত আৰু এইফালে চাওক কিমান সুন্দৰ বনাই থৈছে এইফালে ডিছকাছ চলি আছে আৰু এতিয়া ফাৰ্ষ্ট চিন শ্বুট হৈ গ'ল আৰু আণ্টি মই ইয়াতে ৰেষ্ট লৈ আছোঁ আৰু হিৰ'ইন মানে অলপ ড্ৰেছটো চেঞ্জ কৰিব গৈছে এতিয়া বেলেগ এটা চিন শ্বুট কৰা হ'ব আৰু হিৰ'ইন গৈছে তো আহি লওক তাৰপিছত আৰু নেক্সটটো অকণমান আপোনালোকক দেখাই দিম এতিয়া আমাৰ হিৰো আৰু হিৰ'ইনে পুৰা ড্ৰেছ চেঞ্জ কৰি আহি গ'ল আৰু ইয়াত এটা লোকেশ্যনত আহিছে এইফালে নাও এখন আছে আৰু ছেকেণ্ড শ্বুটটো ইয়াতে কৰা হ'ব এইফালে এতিয়া পুৰা তৈয়াৰী কৰি আছে এইটো আমাৰ হিৰ'ইনি বৰ্তমান ৰেডি হৈ আছে বুজিছা কি কৰিম এইটো আমাৰ আৰু ইফালে আমাৰ ইউটিউবাৰ আজি মোক কি বনাই দিলে চাওক পুৰা এইফালে পুৰা স্পীকাৰ আৰু এইবিলাক পুৰা পিন্ধাই দিছে আজি তুমি বাপ্পী লেহেৰি বাইদেউ বাপ্পী লেহেৰি মৰিলে দুখ লাগে মই ওলাওঁ নেকি ভিডিঅ'টোত ওলা মই আহি গ'লোঁ কেনেকুৱা লাগি আছে হেণ্ডছম ল'ৰাটো কেনেকুৱা লাগিছে মোক বহুত ৰ'দ এই চাইডৰ পৰা চাগে বগা লাগিছে 1 2 3 এতিয়া এইটো লোকেশ্যনত পুৰা শ্বুটিং হৈ গ'ল আৰু এতিয়া হিৰ'ইনে আকৌ ড্ৰেছ চেঞ্জ কৰিব গৈছে আৰু জেগাটো চাওক না কি সুন্দৰ লাগি আছে ন দুলদা পুৰা একদম গোৱা নিচিনা লাগিছে আৰু মানে জেগাটো আহি কিনে পুৰা গোৱা নিচিনা লাগি আছে চাওক না আপোনালোকক দেখাই দিছোঁ এবাৰ মানে পুৰা গোৱা ফিলিংটো আহি আছে আৰু এতিয়া আমি ইয়াৰ পৰা বেলেগ এটা লোকেশ্যনত যাম আৰু ড্ৰেছ চেঞ্জ কৰিবলৈ গ'ল যিহেতু এতিয়া আহি পাব আৰু ইয়াৰ পৰা গৈ আছোঁ আমি আৰু আমাৰ এইটো লোকেশ্যনত শ্বুটিং হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ বেলেগ এটা লোকেশ্যনত আৰু আজি মানে আমাৰ হিৰ'ইনি বাইদেউজনীক চিনাকি কৰিয়ে দিয়া নাই আপোনাৰ নামটো কৈ দিয়ক আচ্ছা মোৰ নাম শ্ৰদ্ধা দত্ত ন হয় আজি কেনেকুৱা লাগিছে মানে ইয়াত আহি বহুত ভাল লাগিছে কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে আজি বহুত ভাল লাগিছে এইটো ফাৰ্ষ্ট টাইম নে আগতেও কৰিছে আপুনি আগতে শ্বুটবিলাক কৰিছোঁ জাষ্ট মেগাজিন ফাৰ্ষ্ট টাইম এনেকুৱা হয় নেকি তো আজি এই হিৰ'ইনিজনীক চিনাকি কৰাই দিলোঁ আৰু এতিয়া আজি এই কভাৰ ভিডিঅ'ৰ মানে মেইন হিৰ'জন হৈছে এইজন এইফালে আমি চিনাকি কৰাই দিছোঁ আপোনাৰ নামটো কৈ দিয়ক বাবলু দাস মানে আজি আপোনাৰ এই ভিডিঅ'টোৰ বিষয়ে কিবা ক'ব নেকি এনে আমি ছাডেনলি কালি কিবা এটা কথাই বনাম বুলি ভাবিলোঁ চ' আশা কৰোঁ আপোনালোকে যাতে আমাক ছাপোৰ্ট কৰে তেনেকৈ আৰু মোৰ নেক্সট এটা অফিচিয়েল এলবাম এটা আহি আছে খুব ভাল হ'ব সেইটো আশা কৰোঁ সেইটো আপোনালোকে চাব এইটোক যিখিনি মৰম দিব সেইটোকে সিমান মৰম দিব আৰু মানে এই ভিডিঅ'টো কেতিয়া মানে ৰিলিজ দিব এইটো চাওঁ কেতিয়া দিওঁ এতিয়ালৈকে ভাবা নাই খৰকৈ আৰু মানে আজিতো কমপ্লিট হোৱাই নাই আৰু বহুতখিনি আছেই শ্বুটিং কৰিবৰ কাৰণে হয় নাই বহুত আছে মানে কেতিয়া দিম আপোনালোকক ডেটটো কৈ দিম মই আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিবই আপোনালোকে গৈ কেনে চাব আৰু ভিডিঅ'টো তো আজি শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আৰু আমাৰ ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমানখিনি আছে আগবঢ়াই নিয়ক আপোনালোকক মৰম দিয়ক আৰু ৰাইজৰ পৰাতো এইটো মৰম পাই আছোঁ এতিয়া আৰু আগলৈ যাতে এইটো মৰম আৰু দি যায় তাৰে আশা কৰিছোঁ আৰু
এতিয়া আমি ছেকেণ্ড লোকেশ্যনৰ পৰা শ্বুটিং কৰি আহিলোঁ আৰু দাদাক সুধিছোঁ মানে এতিয়া আৰু ক'ত যাম এতিয়া এতিয়া আমি অকণমান ব্ৰেক টাইম লৈছোঁ এতিয়া কিবা এটা খাই পেলাই আমি অকণমান ওপৰত এটা ভাল ধুনীয়া লোকেশ্যন মানে এইফালে আৰু এটা লোকেশ্যন মজা আছে ন আছে ইয়াৰ পৰা আমি ইটো লোকেশ্যনৰ পৰা এইখিনি শেষ হোৱাৰ পিছত আমি ডাইৰেক্টলি আমি গুৱাহাটীলৈ ৰিটাৰ্ণ হ'ম তাৰে পৰা আৰু মাজত আমি ৰেষ্টুৰেণ্টৰ শ্বুট কেইটামান ল'ম মানে এতিয়া আমি এইটো লোকেশ্যনৰ পৰা আহিলোঁ অলপ ভোকো লাগি আছে সেইকাৰণে ইয়াতে এই দোকানখনতে মেগী বনাব দিছোঁ আৰু মেগীটো খাই কেনে নেক্সট লোকেশ্যনত গৈ আছোঁ আমি এতিয়া আৰু ৰেষ্ট লৈ কেনে আৰু বেলেগ এটা লোকেশ্যনত আহিছোঁ লোকেশ্যনটো চাওক এবাৰ কিমান মজা লাগি আছে ইয়াত আহি কেনে আৰু সেইফালে এটা আৰু সুন্দৰ প্লেচ এটা আছে এতিয়া নেক্সট শ্বুটটো তাত হ'ব এতিয়া তালৈ গৈ আছোঁ এতিয়া আমি আৰু বেলেগ এটা লোকেশ্যনত আহিলোঁ যিহেতু লোকেশ্যনটো আপোনালোকক অলপ দেখাই দিওঁ সেইফালে চাওক কিমান সুন্দৰ লাগিছে মানে সেইফালে গছজোপা আছে গছজোপা মানে বেছি শুৱনি কৰি তুলিছে আৰু কেনেকুৱা লাগিছে জেগাটো আপোনালোকে এবাৰ কমেণ্টত জনাই দিব আৰু আগলৈ আপোনালোকক দেখাই আছোঁ এতিয়া নেক্সট লোকেশ্যনটো চিলেক্ট হৈ গ'ল আৰু এইফালে দাদাই পূৰা ৰেডি হৈ আছে আৰু আমাৰ হিৰ' হিৰ'ইনী তালৈ গৈছে নেক্সট শ্বুটটো তাত হৈ আছে আৰু এইফালে দাদাজনে পূৰা শিকাই আছে মজা লাগি আছে চাই কিনে আৰু বহুতখিনি অভিজ্ঞতা পাইছোঁ বহুত শিকিব পাৰিছোঁ আৰু জেগাটো আপোনালোকক অলপ দেখাই দিছোঁ কেনেকুৱা লাগিছে ক'ব আহি কেনে সঁচাকৈ বহুত ভাল লাগি আছে আৰু মোৰ লগতে আপোনালোককো জেগাবিলাক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু মানে ভিডিঅ' শ্বুটিঙৰ মানে ফুটেজবিলাক অকণমান আপোনালোকক দেখাবলৈ দিগদাৰ হ'ব মানে অসুবিধা হ'ব কাৰণ দেখুৱাব নোৱাৰিম আৰু ফুল ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে অলপ অপেক্ষা কৰক আহি যাব সোনকালে যিমান পাৰে সোনকালে দিবলৈ চেষ্টা কৰিব আৰু দুলদা মানে আহি কেনে বেয়া মজা লাগি আছে ন আপোনালোকে দেখিছে জেগাবিলাক কেনেকুৱা শুনি কৈ দিছোঁ কেনেকুৱা লাগিছে মানে এইফালে চাওক না কি সুন্দৰ লাগি আছে ব্ৰহ্মপুত্ৰৰ কিনাৰত ফাৰ্ষ্ট টাইম আহিছোঁ মানে আগতে আহিছিলোঁ গুৱাহাটী কিন্তু মানে এনেকুৱা জেগা চাবৰ কাৰণে অহা নাই আপোনালোকে মানে যিসকলে দেখিছেতো দেখিছে আৰু নেদেখাসকলৰ কাৰণেও মানে লৈ আহিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক আৰু এতিয়া মই ক'ত আছোঁ চাওক মজা লাগি আছে একদম ব্ৰহ্মপুত্ৰৰ কিনাৰত পাথৰ এটা আছে পাথৰটোতে বহি আছোঁ চাওক আপোনালোকক দেখাই দিছোঁ এইফালে চাওক কিমান মজা লাগি আছে সুন্দৰ লাগি আছে যিহেতু দাদাহঁতৰ লগত আহি কিনে এনেকুৱা এটা জেগা দেখিলোঁ আৰু উঠনি শ্বুট হৈ আছিলে আমাৰ এইডোখৰত তাত হৈ আছিলে একদম তাত গ'লে মানে গোৱাত অহা নিচিনা লাগে এতিয়া মজা জেগা হয় পূৰা একদম ধুনীয়া ধুনীয়া ঠাই মজা লাগি আছে আহি কেনে ৰেডি সঁচাকৈ আজি মানে এই ভিডিঅ' শ্বুটটোত আহি কেনে বহুত ভাল লাগিলে আৰু প্ৰিন্স দাহঁতৰ পৰা আমি মানে বহুতো নজনা কথা কিছুমান আমি জানিব পাৰিলোঁ আৰু ভিডিঅ'টো অতি সোনকালে আহিব আজি এডিট হৈ যাব ন আজি এডিট হৈ যাব অলমষ্ট আজিৰ ভিতৰতে মানে এডিট হৈ যাব চাগে কাইলৈ মানে ভিতৰতে আমি ট্ৰেইলাৰটো এটা দি দিম বনাই মানে আৰু আমি মানে কি হ'ল ইমান গাঁৱৰ ভিতৰৰ পৰা আহি গুৱাহাটীত আহি আৰু এনেকুৱা এটা মানে প্লেটফৰ্ম পাইছোঁ এতিয়া মানে সঁচাকৈ বহুত ভাল লাগি আছে আৰু এইটো হৈছে আপোনালোকৰ কাৰণে এইটো সম্ভৱ হৈছে আৰু আপোনালোকে ইমান মৰম দি আছে তো আপোনালোকে মানে বহুত আশীৰ্বাদ দি যাব মৰম দি যাব আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই